এয়া চাওকচোন বন্ধু বান্ধৱীসকল মোৰ হাতত কি আছে এয়া হ'ল চেলি হাৰ্বেল হেনা আৰু এতিয়া মই চাহ বনাই আছোঁ কিন্তু মই চাহ খাবৰ কাৰণে নহয় এয়া মই চাওক কি কৰোঁ এই চাহপাত এতিয়া ৰঙা হোৱাৰ পিছত মই এটা চেকনিৰে চেকি ল'লোঁ তাৰপিছত হাৰ্বেল হেনাখিনি মই ইয়াত এড কৰি ল'লোঁ এয়া মই যোৱা ৰাতি ভিজাই ৰাখিছিলোঁ তাৰপিছত পিছদিনা এয়া চাওক মই এতিয়া চুলি চেম্পুৰে কৰি পেলাই ধুই পেলাই মই ৰ'দত শুকাই ল'লোঁ এতিয়া হেনাৰ মিশ্ৰণখিনিত মই এতিয়া দি আছোঁ এয়া এল'ভেৰা জেল দেখি আছে নহয় তাৰপিছত মই দিম এয়া ভিটামিন ই কেপচুল তাৰমানে চুলি অলপ নিমজ আৰু সতেজ হ'বৰ কাৰণে ইয়াৰ মিশ্ৰণখিনিত মই দি পেলাই ইয়াত ভালকৈ মই ইয়াত মিক্স আপ কৰিম তাৰপিছত আপোনালোকেও এইটো দি চাব পাৰে লগতে আপোনালোকে কণী এড কৰিব পাৰে কিন্তু এয়া অপচনেল হয় মই কণী নাই যিহেতু মই আৰু কণী দিয়া নাই লগতে আপোনালোকে যদি পাৰে তেতিয়াহ'লে এয়া লোহাৰ বাচনত যদি আপোনালোকে তিয়াই ৰাখে তেতিয়াহ'লে আৰু ভাল কিন্তু মোৰ ওচৰত লোহাৰ বাচন নাই গতিকে মই ষ্টীলৰ এটা চচপেনত মই মিশ্ৰণখিনি মই ৰাখিছিলোঁ আৰু এয়া চাওক পূৰা মিক্স আপ মই ভালকৈ মিক্স আপ কৰিম ইয়াত বহুত মানে ভালকৈ ঘুলিব লাগিব যাতে গোটা গোটা বস্তুখিনি যাতে নাথাকে আৰু এতিয়া চাওক মই ৰেডি হ'লোঁ চুলিখিনি মই পূৰা দুভাগ কৰি ল'লোঁ তাৰপিছত অলপ মই দি পেলাই মই এহাতত কিন্তু মই গ্ল'ভছ লগালোঁ কিন্তু এহাতত গ্ল'ভছ জোতা নাই গতিকে মই বাওঁ হাতৰখিনি মই লগোৱা নাই তাৰপিছত মই গ্ল'ভছ লগোৱা হাতখিনিৰে মই মিশ্ৰণখিনি অলপকৈ মই এতিয়া লগাব ধৰিলোঁ আপোনালোকেও এনেকৈ আপোনালোকে চুলিত এড কৰিব পাৰে আৰু যদি পাৰে তেতিয়াহ'লে প্ৰত্যেক সপ্তাহে বা প্ৰত্যেক 10-15 দিনত আপোনালোকে হেনাখিনি চুলিত আপোনালোকে এপ্লাই কৰিব পাৰে কাৰণ আমাৰ যিহেতু ধূলি বালিৰ ছিজন আমি যিহেতু সদায় আমি বাহিৰত ওলাবলগীয়া হয় ধূলি মাকতি খাবলগীয়া হয় গতিকে চুলিৰ একদম পলিউশ্যনত চুলিৰ অৱস্থা একদম নাইকিয়া হয় গতিকে আমি যিদৰে আমাৰ শৰীৰৰ যত্ন লওঁ সেইদৰে চুলিও এটা আমাৰ অংগ গতিকে চুলিখিনিৰো আমাৰ ঠিক তেনেদৰে আমি যতন লোৱাটো উচিত গতিকে চাওক আপোনালোকে যিদৰে যেনেকৈ সুবিধা পায় তেনেকৈ কৰিব পাৰে কিন্তু মই এনেধৰণে মই চুলিত মই লগাই মই বেছি সুবিধা পাওঁ এই অলপ কৰি পেলাই মই লগাই পেলাই যেনেকৈ যাতে চুলিৰ গুৰিত ভালকৈ যাতে মিশ্ৰণখিনি সোমায় সেয়েহে মই এই মিশ্ৰণখিনি চুলিত অলপকৈ মই লগাই ল'লোঁ আৰু এয়া মাজভাগত মানে ওপৰতে মই এয়া পূৰা ৰাউণ্ড বান্ধি পেলাই মই থৈ দিম এনেদৰে মূৰত হেনা এপ্লাই কৰিলে চুলি সৰাও বন্ধ হৈ যায় তাৰপিছত চুলি যিমান পকে আজিকালি কম বয়সতো চুলি পকিব লগা হৈছে বহুতৰে গতিকে চুলি পকাখিনিও কমি যায় আৰু চুলি সৰাও কমি যায় তাৰপিছত ডেণ্ড্ৰাফ আদি থাকিলেও একদম বহুত ভাল হয় আগফালৰখিনি প্ৰায় শেষ হৈ গ'ল অলপকৈ দেখি আছেনে অলপকৈ মই লগাই পেলাই মূৰৰ ওপৰত মই পূৰা ৰাউণ্ড মাৰি থৈ দিছোঁ একদম এয়া চাওক পিছফালৰখিনি এতিয়া বাকী আছে অলপ মই পিছফালৰখিনিও মই লাহে কেইটামান অংশ লৈ পেলাই মই মিশ্ৰণখিনি মই ভালকৈ লগাম ভালকৈ আপোনালোকে মিক্স আপ কৰি লগাব যাতে একদম চুলিৰ গুৰিত ভালকৈ যাতে এইখিনি সোমাই পৰে তেতিয়াহে আপোনাৰ চুলিখিনি ভাল হ'ব এয়া চাওক ঠাণ্ডাৰ দিনত অৱশ্যে আমাৰ ডেণ্ড্ৰাফ বেছি হয় কিন্তু এয়া এনেকৈ হেনা চুলিত এপ্লাই কৰিলে আপোনালোকৰ ডেণ্ড্ৰাফখিনিও কমি যাব বহুত আৰাম পাব আপোনালোকে এবাৰ এপ্লাই কৰি যোনে এপ্লাই কৰা নাই আপোনালোকে এপ্লাই কৰি চাব এয়া চাওক গোটেইখিনি অতি সহজভাৱে মোৰ গোটেইখিনি চুলিত এপ্লাই কৰা হৈ গ'ল কিন্তু এহাতত চাওকচোন একদম গ্ল'ভছ নথকাৰ কাৰণে এহাত পূৰা ভৰি গৈছে মোৰ এটা কথা জানিব আপোনালোকে যে মিশ্ৰণখিনি ঘুলোতে আপোনালোকে বেছি ডাঠো নকৰিব বেছি পাতলো নকৰিব কাৰণ বেছি ডাঠ হ'লে আকৌ চুলিৰ গুৰিত সোমাব নোৱাৰে আকৌ বেছি পাতল হ'লে ইফালে সিফালে চবতে ছটিয়াই পৰি যায় গতিকে আপোনালোকে মিশ্ৰণখিনি একদম জোখত মিক্স কৰিব এয়া চাওক মই পূৰা ৰেডি এতিয়া মই প্ৰায় 2-2.5 ঘণ্টা মই মূৰত ৰাখি থৈ দিম 2-3 ঘণ্টাৰ পাছত যেতিয়া অলপ শুকাব ধৰিব তেতিয়া মই একদম অকল চাফা পানীৰে মই ধুই দিম এতিয়া অকল মই পানীৰে ধুই পেলাই চেম্পু নিদিয়াকৈ মই পানীৰে ধুই মই হেনাখিনি পূৰা চাফা কৰিলোঁ আৰু চাওক এয়া মোৰ চুলিটো অলপ শুকাব ধৰিছে ইয়াৰ পিছত মই এতিয়া দুপৰীয়াৰ ভাত বনাব লাগিব যিহেতু মই এতিয়া ভাত বনাবলৈ গৈ আছোঁ এয়া চাওক মই আজি দুপৰীয়া মই তিতাকেৰেলা ভাজি কৰিম আৰু ইফালে ফুলকবি সয়াবিন আৰু আলু আৰু মটৰ দি পেলাই ঠাণ্ডা দিনৰ তৰকাৰী যেতিয়া বহুত ভাল লাগিব খাই পেলাই মই এতিয়া খোৱা টেবুলত বহিলোঁ এয়া চাওক মই কি আইটেম লৈছোঁ উৰি বইল কৰিলোঁ এইফালে চাওক কেঁচা বন্ধাকবি আৰু এইফালে চাওক জেনম পাত ল'লোঁ
তাৰ মানে মই 2 দিন খালি মই নিৰামিষ চব্জি খাবলৈ মই চেষ্টা কৰি আছো দেই শেষতে হেপী খ্ৰীষ্টমাছ টু অল আৰু আজি 25 ডিচেম্বৰ মই কি কৰিলো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো তাৰ পিছত যদি মোৰ চেনেলটো আপোনালোকৰ ভাল লাগে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব তাৰ পিছত নটিফিকেশন বেল আইকনটো টাচ কৰিব